গুৱাহাটীত সংঘটিত হৈছে এবাৰ চাঞ্চল্যকৰ ঘটনা। আৰু চিটি বাছৰ ভিতৰত এগৰাকী ব্যক্তিক এইদৰে চেণ্ডেলেৰে প্ৰহাৰ কৰিছে একাংশ যুৱতীয়ে। লপাথপা দিছে এই ব্যক্তিগৰাকীক। কিয়নো এই ব্যক্তিগৰাকীৰ কাণ্ড শুনিলে আপোনাৰো খং উঠিব। এই দুই যুৱতীৰ লগতে চিটি বাছত থকা অন্যান্য একাংশক দুৰ্ব্যৱহাৰ কৰিছিল আব্দুল আলী নামৰ এই লম্পটটোৱে। গুপ্তাংগ দেখুৱাই অশ্লীল ব্যৱহাৰ আব্দুলৰ। আৰু এই ঘটনা দেখাৰ পিছতেই দুয়োগৰাকী যুৱতী খবৰত অগ্নিশৰ্মা হৈ পৰে। আৰু তাৰ পিছৰ দৃশ্য এয়া। চিটি বাছৰ ভিতৰৰ পৰা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। আৰু এই ঘটনা সংঘটিত হৈছে ভঙাগড়ৰ এটা প্ৰান্তত। এই ঘটনাক লৈ এতিয়া সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। আব্দুল আলীৰ বিৰুদ্ধে ইতিমধ্যে ভুক্তভোগী যুৱতীগৰাকীয়ে পল্টন বজাৰ থানাত এজাহাৰ দাখিল কৰিছে আৰু ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। আমি যেতিয়া আহি আছিলোঁ ঠিক উলুবাৰীৰ ওচৰত মানুহজন যোনজন মানে মোৰ ফ্ৰেণ্ডৰ একদম অপজিট বহিছে, তেখেতে মানে নিজৰ পেণ্ট খুলি কেনে হি টুক আউট হিজ প্ৰাইভেট পাৰ্ট এণ্ড হি ৱাজ ৰাবিং এৰাউণ্ড, ৰাব কৰি আছিলে। আৰু ৱেন আই ষ্টুড আপ, মোৰ ওচৰত যেতিয়া মানুহ দুজন ল'ৰা আছিলে, একদম এৰাউণ্ড 20-21 ইয়াৰ্ছৰ ল'ৰা দুজন আছিলে, কৈছোঁ যে ভাইটি প্লিজ চাই দিয়াচোন কি কৰি আছে। এণ্ড দে ৱাৰ লাইক ডিডন্ট ষ্টুড আপ। দেন আই টল্ড হাৰ কি শাবানা দেখো য়ে কিয়া কৰ ৰহে। তো মই উঠি কেনে তাক ঠিকছে মাৰ দিছোঁ, যিমান পাৰিছোঁ মাৰিছোঁ, যিমান পাৰিছোঁ মই গালি দিছোঁ। বহুত মানুহ আছে, নবডি ষ্টুড আপ, কোনো একো হাল্লা কৰা নাই। মই আৰু তাইয়ে বেছি চিঞৰ বাখৰ কৰিছোঁ, তাক ধৰিছোঁ, তাক মাৰিছোঁ। আৰু তেখেত যোনজন এতিয়া আপোনাক ক'লে কথাবোৰ, তেখেতে হেল্প কৰিছে আমাক পুলিচ ষ্টেচনলৈ লৈ আহিবলৈ। কেছ FIR কৰিছোঁ আমি। এইটো বিটুইন 1-1:30ৰ ভিতৰত। আব্দুল আলী কলাইগাঁৱৰ হয়, কলাইগাঁও। There are so many, মানে বহুত ছোৱালী বহি আছে। সি চাগে দেখি কেনে তাৰ চাগে মেবি হিৰ কিবা হ'ল চাগে, দেখি কেনে হি জাষ্ট টুক আউট, তাৰ মোবাইল চবাইল একো চোৱা নাই, হি জাষ্ট টুক আউট হিজ প্ৰাইভেট পাৰ্ট আৰু সি তাতে ৰাব কৰিছে অ'পেনলি তাকো। তাৰ ওচৰত কিন্তু কোনো মানুহ বহা নাই, সি অকলে আছিলে সেইটো চিটত, জেইন চিটত সি অকলে বহি আছিলে। চবে উঠিছে কিন্তু কোনো মানে আহি তাক একো কৰা নাই, মানে খালি তেখেতে যে আমাক হেল্প কৰিছে। তাতে বহুত ল'ৰাও আছিলে, দুজনমান অলপ হাল্লা কৰিছে, বাট ইমান একো কোনো ষ্টেণ্ড কৰে। তাই আৰু মই যিমান পাৰিছোঁ আৰু তেখেতৰ হেল্পৰ কাৰণে আমি ইয়ালৈ আহি পাইছোঁ। इंसिडेंट वाज हम लोग बस में चढ़े, वी वर कमिंग टू लाइक फैंसी पल्टन बाजार ओनली। देन दिस गाय मेरे ईयरफोन थे, मैं गाना सुन रही थी, शी शाउटेड और कि क्या हो रहा है शबाना देखो। देन आई स्टार्टेड, मुझे समझ नहीं आया, उसको थोड़ा बहुत मारा हम लोगों ने। शी टुक आउट हर सैंडल एंड शी बीटन him, and then मैंने रिकॉर्ड करना शुरू किया. Then I called the media and the person who know the police. Then this guy Mr. Prashant, he helped us to take that person to police station. क्या कर रहा था वो, क्या कर रहा था? वो अपना ऑर्गन निकाल के जिप खोल के वो मैस्टरबेट करने की कोशिश कर रहा था और वो हम दोनों को देख रहा था. He was pointing her और कर रहा था. जब मैंने देखा he was looking at her, वो पहले तो उसने मना किया कि मैंने कुछ नहीं किया, प्लीज भाई दो, माफ कर दियो, माइक माफ कर दियो. देन उसने बोला कि मेरा बीवी है, बच्चा है, मुझे जाने दो, हॉस्पिटल गया, बीमार से जाने दो. बट देन इन्होंने हमारा हेल्प किया. हमने